प्रथमते आपनालोকক प्रूफ देखुवाइছো जे हसाকৈ এই এপ্লিকেশনৰ পৰা মই টকা পাইছো নাই। দেখিবলৈ পাইছে প্रूफ 50,195 টকা ইয়াতে মই ইনকাম কৰিছো। লগতে উইথড্ৰল প্रूफ দেখিবলৈ পাইছে ইয়াতে ইউ আৰ্ন দেখিবলৈ পাইছে 800 200 500 400 অৰ্থাৎ এনেকুৱা টকা মই এই এপটোৰ পৰা উপাৰ্জন কৰিছো কেৱল মাত্ৰ ৰেফাৰ কৰি। যদি আপোনালোকে ৰেফাৰ কৰি টকা উপাৰ্জন কৰিব বিচাৰে তেন্তে আপোনালোকে এই যিখন এপ আছে এই এপটোৰ পৰা কৰিব পাৰিব। দেখিবলৈ পাইছে উইথড্ৰ ট্ৰানজেকশন অৰ্থাৎ এই যিসমূহ টকা আছে এই টকাসমূহ ডাইৰেক্ট মোৰ বেংক একাউণ্টত আহিছে। এনেকৈ টকা আপুনিও ইনকাম কৰিব বিচাৰে নেকি তেন্তে আপোনালোকে ভিডিঅ'টো চাব। পাৰ ৰেফাৰ আপোনালোকে 150 টকা কেৱল মাত্ৰ আপোনালোকে সাইন আপ কৰিলে অৰ্থাৎ এপটোত ৰেজিষ্টাৰ কৰিলে লাভ কৰিব। লগতে 100 টকা আপোনালোকে এটা ট্ৰেড যদি কৰে এই ট্ৰেড কৰিলে লাভ কৰিব। তো আপোনালোকে ট্ৰেড কৰিব নালাগে, আপোনালোকে জাস্ট ৰেফাৰ কৰিলে হৈ যাব। ভিডিঅ'ৰ ডেসক্ৰিপশনত এপটোৰ লিংক আছে। লগতে আপোনালোকে যদি ফেসবুকত চাই আছে ওপৰত দিয়া আছে এপটোৰ লিংক আপোনালোকে ক্লিক কৰি দেখিবলৈ পাইছে এপটো আপোনালোকে সিম্পলি ডাউনলোড কৰি লৈ ল'ব। প্ৰথমতে আপোনালোকক কওঁ এই এপটোত যদি আপোনালোকে আহিব বিচাৰে নাইবা একাউণ্ট খুলিব বিচাৰে তেন্তে আপোনালোকৰ আধাৰ কাৰ্ড বেংকৰ পাছবুক লগতে আপোনালোকৰ পেন কাৰ্ড লাগিব। তো সিম্পলি আপোনালোকে একাউণ্ট ওপেন কৰোঁতে এপটো আপোনালোকে ওপেন কৰি লৈ ল'ব। দেখিবলৈ পাইছে আপ ষ্টক্স ইয়াতে আপোনালোকৰ মোবাইল নম্বৰ যিখন আছে মোবাইল নম্বৰটো আপোনালোকে সিম্পলি বহুৱাই দি দিব। তো মোবাইল নম্বৰ বহুৱাৰ লগে লগে আপোনালোকৰ মোবাইলত OTP আহিব। OTP কোন আপোনালোকে ইয়াতে বহুৱাই কন্টিনিউ যেটো অপশন আছে কন্টিনিউ অপশনটো সিম্পলি আপোনালোকে ক্লিক কৰি দি দিব। ইয়াতে দেখিবলৈ পাইছে ক্ৰিয়েট নিউ 6 ডিজিট পিন। তো আপোনালোকে পিনটো ইয়াতে বহুৱাই দি দিব। তো বন্ধুসকল দেখিবলৈ পাইছে পিন বহুৱাৰ পিছত কন্টিনিউ অপশনটোত ক্লিক কৰিব। লগতে আকৌ কনফাৰ্ম পিন অৰ্থাৎ আগতে যি পিন দিছিল সেই পিনটো আকৌ ইয়াতে বহুৱাই কন্টিনিউ অপশনটোত ক্লিক কৰিব লাগিব। তো কন্টিনিউ অপশনটোত ক্লিক কৰাৰ লগে লগে চাব এনেকুৱা ধৰণৰ এটা অপশন আহিব। আপোনালোকৰ যি ইমেইল আছে সেই ইমেইলটো আপোনালোকে ইয়াতে দিব লাগিব। তো মোবাইলৰ পৰা আপোনালোকে ইমেইলটো ইয়াতে বহুৱাই আপডেট অপশনটোত ক্লিক কৰি দি দিব। তো বন্ধুসকল ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যেটো ইমেইল আছে সেই ইমেইলত এখন OTP যাব। সেই OTP আপোনালোকে ইয়াতে বহুৱাব। দেখিবলৈ পাইছে OTP আহিছে ইমেইলত। ইমেইলৰ পৰা OTPটো কপি কৰি ইয়াতে আপোনালোকে সিম্পলি বহুৱাই দি দিব। তাৰ পিছত ইয়াতে কন্টিনিউ অপশনটো সিম্পলি ক্লিক কৰি দি দিব। তো বন্ধুসকল দেখিবলৈ পাইছে যদি OTP নাহে তেন্তে ৰিসেন্ট অপশনটোত ক্লিক কৰিব। তো ৰিসেন্ট অপশনটোত ক্লিক কৰিব। লগতে ইয়াতে দেখিবলৈ পাইছে কন্টিনিউ অপশনটোত ক্লিক কৰিব। পুনৰবাৰ কন্টিনিউ অপশনটোত সিম্পলি ক্লিক কৰি দি দিব। তো কন্টিনিউ অপশনটোত ক্লিক কৰিলে দেখিবলৈ পাইছে ইয়াতে আপোনালোকৰ পেন কাৰ্ড লাগিব লগতে আধাৰ কাৰ্ড লাগিব। আৰু আপোনালোকৰ যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ যি মোবাইল নম্বৰ আছে সেইটো আপডেট হ'ব লাগিব। অৰ্থাৎ সেই আধাৰ কাৰ্ডত এখন OTP যাব ইয়াতে OTP বহুৱাব লাগিব। পেন কাৰ্ড দি দিব। পেন কাৰ্ডত থকা ডেট অফ বাৰ্থটো ইয়াতে আপোনালোকে বহুৱাই দি দিব। তো পেন কাৰ্ডত যি ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো আপোনালোকে বহুৱাই সিম্পলি ইয়াতে দেখিবলৈ পাইছে নেক্সট অপশন ইয়াতে ক্লিক কৰিব। ইয়াতে আপোনালোকে জেন্ডাৰ মেল নে ফিমেল সেইটো আপোনালোকে সিলেক্ট কৰি দিব। দেখিবলৈ পাইছে ইয়াতে মেল ফিমেল ট্ৰান্সজেন্ডাৰ ইয়াতে তিনিটাকৈ দিয়া আছে। আপোনালোকৰ যেটো হয় ফিমেল হলে ফিমেল মেল হলে মেল। তাৰপিছত দেখিবলৈ পাইছে মেৰিটেল ষ্টেটাস যদি আপুনি সিঙ্গেল হয় সিঙ্গেল দিব। তাৰপিছত যদি আপোনালোকৰ এনুৱেল ইনকাম কিমান যদি আপোনালোকৰ 1 লাখতকৈ তলত বা 1 লাখৰ ওপৰত নাইবা 1 পৰা 5 লাখৰ ভিতৰত যদি হয় এটো আপোনালোকে দি দিব। তো দেখিবলৈ পাইছে মই 1 পৰা 5 লাখ দি দিছো। তাৰপিছত যদি আপোনালোকৰ ট্ৰেডিং এক্সপেৰিয়েন্স আছে তেন্তে আপোনালোকে ইয়াতে দি দিব। আৰু যদি নাই তেন্তে আপোনালোকে লেস দেন 1 ইয়াৰ দি দিব। তো মোৰ যেটো আছে 1 পৰা 2 ইয়াৰ্স মই ইয়াতে বহুৱাই দি দিছো। তাৰপিছত দেখিবলৈ পাইছে your father's name as per your PAN card আপোনালোকৰ দেউতাকৰ নাম দিব যিখন PAN card আছে PAN cardৰ যেটো নাম আছে সেই নামটো দি দিব। তাৰপিছত দেখিবলৈ পাইছে ইয়াতে what is your occupation তো আপোনালোকৰ অকুপেশনটো কি হেটো আপোনালোকে ইয়াতে বহুৱাব লাগিব। দেখিবলৈ পাইছে ইয়াতে প্ৰফেশনাল বিজনেস হাউসৱাইফ তাৰপিছত ষ্টুডেন্ট পাব্লিক সেক্টৰ যেটো হয় আপোনালোকে হেটো দি দিব। আর ইউ পলিটিক্যালি এক্সপোজড যদি হয় তেন্তে দি দিব নহলে আপোনালোকে নো দি দিব। দিলে আপোনালোকে ইয়াতে কিবা আৰু তথ্য দিব লাগিব হেটো দিব নালাগে। তাৰপিছত তলৰটো আপোনালোকে ইয়েস দি দিব। দিয়াৰ পিছত আপোনালোকে টার্মস এন্ড কন্ডিশনটো চাই আই একসেপ্ট যেটো অপশন আছে দেখিবলৈ পাইছে সেই বাটনটোত আপোনালোকে ক্লিক কৰি দি দিব। তাৰপিছত কন্টিনিউ অপশনটোত ক্লিক কৰিব। দেখিবলৈ পাইছে কংগ্ৰেচুলেশ্যন ইয়োৰ একাউণ্ট ওপেন হৈ গৈছে। অৰ্থাৎ আপোনালোকৰ একাউণ্টটো ওপেন হৈ গৈছে আৰু 1 টকা ইয়াতে আপোনালোকে ব্ৰোকেজ চাৰ্জ দিব নালাগে ষ্টকৰ কাৰণে। কন্টিনিউ অপশনটোত পুনৰবাৰ ক্লিক কৰিব। ইয়াতে আপোনালোকে সিগনেচাৰ দিব লাগিব। বন্ধুসকল দেখিবলৈ পাইছে সিম্পলি আপোনালোকৰ যেটো নাম আছে সেই নামটো আপোনালোকে এনেকুৱাকৈ বহুৱাই দি দিব।
তো বহুৱাৰ পিছত আপোনালোকে সিম্পলি কন্টিনিউ অপশন যেটো আছে এই কন্টিনিউ অপশনটো সিম্পলি আপোনালোকে ক্লিক কৰিব কন্টিনিউ অপশনটো ক্লিক কৰাৰ লগে লগে চাব এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খুলি যাব আপোনালোকৰ যি আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব লাগিব কানেক্ট নাও তাৰ পিছত দেখিবলৈ পাইছে এলো প্ৰসিড অপশনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে আপোনালোকে বহুৱাব লাগিব তো বন্ধুসকল আধাৰ কাৰ্ডত আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে হেটোত ওটিপি গৈছে ওটিপি বহুৱাই কন্টিনিউ অপশনটো ক্লিক কৰক কন্টিনিউ অপশনটো ক্লিক কৰাৰ লগে লগে এলো বাটনটো সিম্পলি আপোনালোকে ক্লিক কৰিব লাগিব এলো বাটনটো ক্লিক কৰাৰ লগে লগে চাব নতুনকৈ আৰু এটা ইন্টাৰফেস খুলি যাব এই দেখিবলৈ পাইছে কন্টিনিউ পুনৰবাৰ কন্টিনিউ অপশনটোত আপোনালোকে সিম্পলি ক্লিক কৰি দিব তো বন্ধুসকল দেখিবলৈ পাইছে ইয়াতে এলো যেটো বাটন আছে ইয়াতে আপোনালোকৰ এটা সেলফি লাগিব এনেকুৱা ধৰণৰ আপোনালোকে সেলফি ল'ব লাগিব ইয়াতে গটিৰ যেটো অপশন আছে এই গটিত অপশনটোত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট সেলফিটো ল'ব পাৰিব তো দেখিবলৈ পাইছে ক্যাপচাৰ অপশনটো সিম্পলি আপোনালোকে ক্লিক কৰি দিব তো ক্যাপচাৰ অপশনটোত ক্লিক কৰাৰ লগে লগে চাব একসেপ্ট তাৰপিছত টেক আনাদাৰ যদি আপোনালোকৰ ফটোটো ক্লিয়াৰ হোৱা নাই তেন্তে টেক আনাদাৰ বাটনটোত ক্লিক কৰিব যদি ক্লিয়াৰ হৈছে তেন্তে আপোনালোকে একসেপ্ট অপশনটোত ক্লিক কৰি দিব তো একসেপ্ট অপশনটোত ক্লিক কৰাৰ লগে লগে কন্টিনিউ অপশনটো সিম্পলি ক্লিক কৰিব ইয়াতে আপোনালোকৰ একাউন্ট হোল্ডাৰ অৰ্থাৎ বেংকৰ যিসমূহ ডিটেইলছ আছে সেই বেংকৰ ডিটেইলছসমূহ আপোনালোকে ইয়াতে দিব লাগিব একাউন্ট হোল্ডাৰ নেম তাৰপিছত আইএফএসসি কোড বেংক একাউন্ট নাম্বাৰ বেংক একাউন্ট নাম্বাৰ তো আপোনালোকে এই যিসমূহ ইনফৰমেশন আছে অৰ্থাৎ বেংকৰ যিসমূহ ডিটেইলছ আছে সেই ডিটেইলছসমূহ আপোনালোকে ইয়াতে ভৰাব লাগিব দিয়াৰ পিছত আপোনালোকে সিম্পলি একাউন্ট টাইপ সেভিং কন্টিনিউ অপশনটোত পুনৰবাৰ আপোনালোকে ক্লিক কৰিব লাগিব তাৰপাছত চাব প্ৰসেসিং চলিব ইয়াতে দেখিবলৈ পাইছে সাইন আপ ফৰ ফ্ৰী এই অপশনটোত আপোনালোকে সিম্পলি ক্লিক কৰি দিব সাইন আপ ফৰ ফ্ৰী ক্লিক কৰাৰ লগে লগে কন্টিনিউ অপশনটো সিম্পলি আপোনালোকে পুনৰবাৰ ক্লিক কৰিব তাৰপিছত দেখিবলৈ পাইছে কংগ্ৰেচুলেশ্যন ইয়োৰ লিমিটেড প্লেন অফাৰ্স তো হৈ গৈছে একাউন্টটো নো আই উইল ইট লেটাৰ যেটো অপশন আছে তাতে ক্লিক কৰিব কন্টিনিউ অপশনটোত পুনৰবাৰ আপোনালোকে ক্লিক কৰি দিব তাৰপিছত দেখিবলৈ পাইছে আপলোড ইনকাম প্ৰুফ এটো দিব নালাগে ইয়েস এক্টিভ হয় এটো দিলে আপোনালোকে ইনকাম প্ৰুফ দিব লাগিব তো তলত আপোনালোকে দি দিব ইয়াতে আপোনালোকে নমিনি যদি দিব বিচাৰে তেন্তে আই উইল ডু ইট লেটাৰ এড নমিনি যেটো আছে হেটোত ক্লিক কৰি আপোনালোকে দিব পাৰে তো মই নমিনি নিদিও তাৰপিছত দেখিবলৈ পাইছে ই সাইন আপোনালোকে আধাৰৰে ই সাইন কৰিব লাগিব আধাৰ ওটিপি অপশনটোত ক্লিক কৰিব লাগিব তাৰপাছত আপোনালোকে ইয়াতে ই সাইন কৰিব লাগিব ই সাইন নাও অপশনটোত ক্লিক কৰাৰ লগে লগে চাব এনেকুৱা ধৰণৰ এটা অপশন আহিব প্ৰসিড টু ই সাইন হেটোত আপোনালোকে ক্লিক কৰি দিব তাৰপিছত সাইন নাও এই সাইন নাও অপশনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব দেখিবলৈ পাইছে তো সাইন নাও অপশনটোত ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে ওপৰত যেটো টিক আছে হেটোত ক্লিক কৰি আপোনালোকৰ যেটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডৰ নম্বৰটো বহুৱাই দিব সেন্ড ওটিপি অপশনটোত আপোনালোকে ক্লিক কৰিব আপোনালোকৰ মোবাইলত আৰু এবাৰ ওটিপি আহিব সেই ওটিপি কোন ইয়াতে আপোনালোকে বহুৱাই দিব ভেৰিফাই ওটিপিত আপোনালোকে ক্লিক কৰিব লাগিব তো দেখিবলৈ পাইছে আপোনালোকৰ সম্পূৰ্ণ কাম শেষ হৈ গৈছে ইয়াতে আপোনালোকৰ যেটো আপস্টক একাউন্ট আছে সেই আপস্টক একাউন্টটো ইয়াতে সম্পূৰ্ণ হৈ গৈছে তো আপোনালোকে 24 ঘণ্টা ওয়েট কৰিব লাগিব আপস্টকৰ যদি আপোনালোকৰ 24 ঘণ্টা ওয়েট কৰে তেতিয়া আপোনালোকৰ যেটো এপ্লিকেশন আইডি আছে বা ইউজাৰ আইডি আৰু পাসওয়ার্ড আছে সেই পাসওয়ার্ডটো আপোনালোকে আপোনালোকৰ যিখন ইমেইল আছে সেই ইমেইলত আপোনালোকে পাই যাব তো বন্ধুসকল এনেকৈ আপোনালোকে একাউন্টটো ক্ৰিয়েট কৰিব পাৰে পাৰ ৰেফাৰ আপোনালোকে 250 টকা লাভ কৰিব অৰ্থাৎ 250 টকাকৈ লাভ কৰিব যিমান পাৰে আপোনালোকে কেৱল মাত্ৰ এটা আপস্টকৰ একাউন্ট খুলি আপোনালোকে হাজাৰ হাজাৰ ৰেফাৰ কৰি টকা ইনকাম কৰক যদি আপোনালোকে ঘৰতে বহি আছে আৰু ঘৰত থাকি যদি আপোনালোকে টকা উপাৰ্জন কৰিব বিচাৰে তেন্তে আপোনালোকৰ কাৰণে এটো এটা ভাল প্লেটফৰ্ম তো আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব তো ভিডিওটোৰ মাধ্যমত থৰু এটা ইনফৰমেশন আছিল যদি ভিডিওটো ভাল পাইছে লাইক কৰিব লগতে ফেসবুক পেজটো যদি নতুনকৈ আছে প্লিজ এতিয়াই ফলো কৰি